Hello everyone, good morning. Barsa Kitchener Anita Videole আপোনালোকক স্বাগতম জনাইছো। এয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি কৰিছো। এয়া মানুহজনৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰি দিছো আৰু এনেকৈ দিনটো ষ্টাৰ্ট কৰিছো আৰু ল'ৰাটোৰ আজি আৰ্টৰ এক্সাম আছে। তাক এক্সামলৈ পঠিয়াই দিওঁ। সি ভাত খাই আছে আৰু দেউতাকৰ কাৰণে এনেকৈ ব্ৰেকফাষ্ট দি দিছো। দিনটো কি কৰি যাওঁ চাই থাকিব। দেউতাকৰ লগত ল'ৰাটোক আৰ্টৰ এক্সাম দিবলৈ পঠিয়াই মই আকৌ ঘৰটো চাফ চিকুণ কৰি ল'লোঁ। এয়া দেখিছেনে, ঘৰটো চাফ চিকুণ কৰি লওঁতেও বহুখিনি সময়ে পাৰ হৈ যায়। আলহী যিহেতু আহিব বুলি কৈছোৱে, গতিকে ঘৰটো চাফ চিকুণ কৰি লৈ মই গা ধুই ৰেডি হ'ম আৰু চাওকচোন। সেয়া এতিয়া মই গা পা ধুই ৰেডি হৈ মন্দিৰত চাকি বন্তি দি ল'লোঁ। এতিয়া মই আলহীৰ কাৰণে কি এতিয়ালৈ অৱশ্যে একো ৰেডি কৰাই নাই, তথাপিও কি কৰোঁ প্ৰথমৰ পৰা দেখুৱাম। এতিয়া মই গৈ আছোঁ, এতিয়া মাছখিনি ফ্ৰাই কৰিব গৈ আছোঁ। এইখিনি মাছ, ইয়াতে বিকেট আৰু ভাঙন মাছ আছে। বিকেট মাছ চিনি পায়নে? এয়া মাছখিনি ফ্ৰাই কৰিব লৈ গৈ আছোঁ আৰু এয়া চাই থাকিবচোন আপোনালোকে কেনেকৈ কি কৰোঁ, কিনো আলহীৰ বাবে কিনো ৰেডি কৰোঁ, গোটেইখিনি চাব। মই মাছ ফ্ৰাই কৰিবৰ কাৰণে কেৰাহী পাতি দিছোঁ। তেলখিনি গৰম হয় মানে। এয়া মই পায়সৰ বাবে চাউল তিয়াই ৰাখিছিলোঁ। পায়স অকণমান বনাম বুলি ভাবিছোঁ। চাউল তিয়াই ৰাখিছিলোঁ, এইখিনি মই ধুই লওঁ দেই। এয়া মাছখিনি ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এয়া এইফালে বনি আছে পানীলাওৰ খাৰ, মাছৰ লগত বনাম। তাৰপিছত এইফালে বনি আছে ক্ষীৰ। এয়া চাওক, ক্ষীৰ বনি আছে। চাই থাকিব আৰু কি যা যোগাৰ কৰোঁ, গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া এইফালে দালি হৈ আছে আৰু এইফালে চুকা শাক বুলি কওঁ আৰু আমি এইফালে দৰঙৰ ফালে চুকা শাক বুলি কয়। বাকী আপোনালোকৰ ফালে ক'ত কি কয় জনাব। এয়া চুকা শাক মাছৰ মূৰাৰ সৈতে বনাই আছোঁ। চুকা শাক মাছৰ মূৰৰ সৈতে বনাইছোঁ। দালি মচুৰ দালি, পানীলাওৰ খাৰ, মাছ ভাজি আৰু লোকেল চিকেন কাটি আছে। বনাম আৰু চাই থাকক মোৰ লগতে ভিডিঅ'টো, আপোনালোকো আহি থাকক। এভৰিৱান, এতিয়া প্ৰায় ৰেডি হওঁ অৱস্থা, চব ৰেডি কৰা হৈয়ে গৈছে। কিন্তু সেয়া এতিয়া মই ফুলকবি আৰু আলু বইল কৰি আছোঁ ভাজি বনাবৰ কাৰণে। চব ৰেডি হৈয়ে গৈছে। এতিয়া অপেক্ষা কৰি আছোঁ আলহী আহালে। চিকেনখিনি বনোৱা নাই আৰু ভাতখিনি বনোৱা নাই, সেইখিনি বনাই ল'ম আৰু অলপ পিছত বনাই ল'ম। যিহেতু আলহীও আহি পোৱা নাই, 1টা বাজি গৈছে, এতিয়া 1টা বাজিছে। এজন আলহী আহিছে, তেওঁক চাহ তাহ দি ল'লোঁ আৰু বাকী আহালে ৰখি আছোঁ আৰু আপোনালোকে মোৰ লগত ভিডিঅ'টো এতিয়ালৈ চাই থকাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু শেষলৈ ভিডিঅ'টো চাব, ভাল লাগিলে কমেণ্ট কৰিব। এয়া আলহী আহি পালে আৰু সিহঁতক চাহ খাবলৈ দিছোঁ। আলহী মোৰ বাবুৰ ফ্ৰেণ্ডৰ মাক আৰু বাবুৰ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এনেকৈ আজিলৈ আহিছোঁ, বাই।